बिटिआर आरो आसाम सरकारा बड'लेण्ड अमा बिथांखि बेखेवदों। आसामनि गिबि मन्थ्रिनि आसाम बिजननि गेजेरजों आसामाव फैगौ समफोराव अमा बेदर दिहुनथायखौ गुबुननाव सोनारालासे थोजासे खालामनो आरो बिटिआरखौ भारतनि अमा बाख्रि खालामनायनि थांखिजों बिटिआर सरकारा बड'लेण्ड अमा बिथांखिखौ बेखेवबाय। क'क्राझारनि कालचारेल कमप्लेक्सआव मोनसे हाबाफारि खुंफुंनायनि गेजेरजों दिनै बिटिआरनि गाहाय खुंगिरि प्रमद बर' आरो मन्त्रि उर्खाव ब्रह्मनि नुजाथिनायाव आसामनि मन्त्रि अतुल बराया बे बड'लेण्ड अमा बिथांखिखौ बेखेवनानै होयो। मख'नाय जायोदि बिटिआर सरकारा बे बड'लेण्ड अमा बिथांखिनि गेजेरजों माखासे गोनां थांखिफोर लादों। बे थांखिफोरानो जाबाय दोरोङारि जिउ खुंनाय राहाखौ जौगायारि रांखान्थियारि मावफारियाव सोलायहोनाय, फैगौ 5 बोसोराव सानसेयाव 1 लाख केजि अमा बेदरनि दिहुननाय, सानसेयाव मा 1700 गुन गोनां अमा फिसा दिहुननाय, अमा बेदर दिहुननाय मावफारियाव 30,000 नखरफोरखौ थोंजोङै लोब्बा खालामनाय। दिनैनि बे बड'लेण्ड अमा बिथांखि बेखेवनाय हाबाफारियाव एमएलए लरेन्स इस्लारि, जयन्त बसुमतारी, मावफुं सोद्रोमा राकेश ब्रह्म, उरुप कुमार दे, गणसम दासआबो बाहागो लादों। দশক ধৰি এটা পলিটিকেল ৰেভলিউশ্যনত আছিলে আৰু এতিয়া ইকনমিক ৰেভলিউশ্যনৰ ফালে আমি এটা মানসিকতা তৈয়াৰ কৰিছোঁ। বহুত বছৰ ধৰি আমাৰ এই অঞ্চলত যিটো ইকনমিক এক্টিভিটি হ'ব লাগে সেইবিলাক যেনেকৈ হ'ব লাগে তেনেকৈ হ'ব পৰা নাই আৰু এতিয়া আমাৰ মাজত এটা শান্তিৰ পৰিৱেশত আমি আছোঁ আৰু এইখিনি সময়ত আমাৰ এটা ডাঙৰ এটা দায়িত্ব আহিছে। আমাৰ হাজাৰ হাজাৰ পৰিয়াল দৰিদ্ৰতাৰ ফালেদি এতিয়াও মানে গৈ আছে। সেই দৰিদ্ৰ পৰিয়ালবিলাকক আমি স্বাৱলম্বী কৰিব লাগিব। ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতক মানে শ্ৰেষ্ঠ ভাৰত কৰিব বিচাৰিছে আৰু ইয়াৰ লগতে আত্মনিৰ্ভৰশীল ভাৰত কৰিব বিচাৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাক যিটো মিট প্ৰডাকশ্যন বা মিল্ক প্ৰডাকশ্যন যিবিলাক আছে আমাৰ ইয়াত স্বাৱলম্বী হোৱাৰ কাৰণে আজি আঁচনি ইতিমধ্যে তেখেতে ঘোষণা কৰিছে। তো এই হিচাপে আজি বড়োলেণ্ডত আমাৰ কি পটেনচিয়েল আছে, কি কৰিব পাৰে, ইয়াৰ ওপৰত আমি যোৱা 6 মাহ ধৰি ষ্টাডি কৰি আছোঁ, ছাৰ্ভে কৰি আছোঁ আৰু এতিয়া আমি বড়োলেণ্ড অঞ্চলত খুব মানে ইজিলি আৰু সোনকালে কৰিব পৰা কামটো হৈছে মিট প্ৰডাকশ্যন আৰু নট অনলি মিট মানে আমি এগ প্ৰডাকশ্যন বা মিল্ক প্ৰডাকশ্যনতো আমাৰ ইয়াত যথেষ্ট পটেনচিয়েল আছে। কাৰণ আমাৰ ইয়াত মানাহ অভয়াৰণ্য ওচৰত আছে, ৰায়মানা আছে। সেই অভয়াৰণ্যত আমাৰ তেনেকুৱা একো নাই যদিও ইয়াৰ ওচৰত যিবিলাক অঞ্চল আছে, দাঁতি অঞ্চল যিবিলাক আছে, ইয়াত যথেষ্ট মানে আমাৰ ডায়েৰীৰ কাৰণে স্ক'প আছে, পিগাৰীৰ কাৰণে স্ক'প আছে। এইবিলাক আমি চব পটেনচিয়েল য'ত আছে বা স্ক'প য'ত আছে সেইটো আমি ইতিমধ্যে বিচাৰি ওলাইছোঁ আৰু ইয়াৰে আমি এতিয়া প্ৰায়ৰিটিত আমি লৈছোঁ। কাৰণ নৰ্থ ইষ্টত যিটো আমাৰ পৰ্ক কনজামশ্যন ইয়াতকৈ প্ৰডাকশ্যনটো বহুত কম হৈ আছে আৰু সেইটো যদি মিট কৰিব লাগে আমাক পাৰ ডে আমি 2 লাখ মানে কিলো পৰ্ক আমি প্ৰডাক্ট কৰিব লাগিব আৰু ইয়াৰ কাৰণে এতিয়া এই আঁচনিটো আমি ইতিমধ্যে তৈয়াৰ কৰিছোঁ আৰু ইয়াৰ কাৰণে যিসকলে পিগাৰীত আগৰ পৰা লাগি আছে, আমাৰ মনোজ বসুমতাৰী ডাঙৰীয়া আৰু তেখেতৰ নেতৃত্বত যিটো টীম আছে, এই টীমটো চাইণ্টিফিক ছাইডটো চাই আছে আৰু ইকনমিক ছাইডটো চাই আছে। আমি সকলো চাইণ্টিফিকেলি ইয়াত কেনেকৈ ভালকৈ গাহৰি পালন কৰিব পাৰে আৰু আমাৰ লোকেল যিটো নিড আছে সেইটো পূৰা কৰা লাগে। বাহিৰততো আমি মানে সেইটো ছাপ্লাই কৰিব পৰাৰ কাৰণে কিছুমান নতুন এটা পদ্ধতিবিলাক একচেপ্ট মানে লৈ পেলাই আগবাঢ়ি যাব বিচাৰিছোঁ। মই আশা কৰিছোঁ যে আমাৰ মাৰ্জিনেলাইজ যিবিলাক ফেমিলি আছে ইয়াৰ পৰা লাভান্বিত হ'ব। নিবনুৱাসকল বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল নিবনুৱা আছে তেখেতসকলে লাভান্বিত হ'ব। প্ৰমোদ বড়ো ডাঙৰীয়াই আজি পিক মিছন আৰম্ভ কৰিছে। মই ভাবোঁ এইটো এটা অতি সুন্দৰ পদক্ষেপ। এইটো এটা অৰ্থনৈতিক বিপ্লৱ আৰু এই বিপ্লৱৰ জৰিয়তে আত্মনিৰ্ভৰশীল তেখেতে কৰিব পাৰিব। এই অঞ্চলৰ উঠি অহা যুৱক যুৱতীসকলক বিশেষভাৱে 30,000 লোকক প্ৰডাকশ্যনৰ দায়িত্ব দিয়াৰ কথা কৈছে আৰু পৰোক্ষভাৱে ফিড আদি উৎপাদনত ফিডৰ লগত 20,000 যুৱক যুৱতী জড়িত হ'ব আৰু 5,000 বিভিন্ন কামত এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিব। কাৰণ আমি সকলোৱে জানো যে গাহৰিৰ মাংসৰ ক্ষেত্ৰত আমি ছেল্ফ ছাফিচিয়েণ্ট নহয়। আমাৰ ইয়াত যিমান কনজামশ্যন হয় আমি দেখিছোঁ যে আধাও ইয়াত আমাৰ প্ৰডাকশ্যন নহয়। এতিয়া নাজিৰাত এটা পৰ্ক প্ৰচেছিং লাইন এটা গঢ়ি তোলা হৈছে, তাৰ কাৰণে গাহৰিৰ প্ৰয়োজন হ'ব। আৰু যিটো প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছে যে বাহিৰলৈ পঠোৱাৰ ৰপ্তানি কৰাৰ এটা পৰিকল্পনা লৈছে, এটা ডাঙৰ পৰিকল্পনা আৰু পৰম্পৰাগতভাৱেই এই এলেকাত মানুহে গাহৰি পোহে। যোৱা সময়ছোৱাত
গাহৰি পালকসকলৰ যথেষ্ট ক্ষতি হৈছে আফ্ৰিকান সোয়াইন ফিভাৰৰ কাৰণে কিন্তু বায়'চিকিউৰিটি মেইনটেইন কৰিলে এইখিনি আমি এই বেমাৰ আমি আঁতৰত ৰাখিব পাৰোঁ এই বেমাৰত আমাৰ গাহৰি আক্ৰান্ত নোহোৱাকৈ আমি ৰাখিব পাৰোঁ কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেলফ সাফিচিয়েণ্ট হ'বৰ কাৰণে গাহৰি পালনৰ ক্ষেত্ৰত তাৰ কাৰণে কেতবোৰ পৰিকল্পনা ইতিমধ্যে গ্ৰহণ কৰিছে মিল্ক মিট এগ এই কেউটা ক্ষেত্ৰত সেলফ সাফিচিয়েণ্ট হ'বৰ কাৰণে আৰু আমি আমাৰ সেলফ সাফিচিয়েণ্ট হোৱাই নহয় ইয়াৰ পৰা যাতে আমি স্বনিৰ্ভৰশীল আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ তাৰ কাৰণেও কেতবোৰ পৰিকল্পনা সমান্তৰালভাৱে কৰিছে গতিকে আজি প্ৰমিত বড়ো ডাঙৰীয়াই এটা ডাঙৰ কাম কৰা বুলি বা মহৎ কাম কৰা বুলি মই উপলব্ধি কৰিছোঁ আৰু ইয়াৰ জৰিয়তে এই গোটেই এলেকাত এটা শান্তিৰ পৰিৱেশ এনেধৰণৰ কামৰ জৰিয়তে ঘূৰি আহিব বুলিও মই গভীৰ আশাবাদী মই প্ৰমোদ বড়ো ডাঙৰীয়াক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আমাৰ সতীৰ্থ মন্ত্ৰী উষা বৰ্মা ডাঙৰীয়া আছে তেখেতকো ধন্যবাদ জনাইছোঁ আৰু এই বিভাগৰ দায়িত্বত থকা তেখেতক মই আটাইকে যিসকল ফাৰ্মাৰ্ছ এই প্ৰক্ৰিয়াৰ লগত জড়িত হৈ পৰিব মই আটাইকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই পদক্ষেপ সময়োচিত পদক্ষেপ বুলি মই অনুভৱ কৰিছোঁ এগ্ৰিকালচাৰ বিভাগৰ পৰা মেইজ প্ৰডাকশ্যনৰ ওপৰত খুবেই গুৰুত্ব আৰোপ কৰিছোঁ এতিয়া মেইজ প্ৰডাকশ্যনৰ কাৰণে আমাৰ যিখিনি বিভাগৰ কৰণীয় আছে আমি যেনেধৰণে ফাৰ্মাৰ্ছক ছাপোৰ্ট দিব লাগে ছাপোৰ্ট দিবলৈ আমি ব্যৱস্থা কৰিছোঁ আৰু ভাৰত চৰকাৰেও কেইদিনমান আগতে আমি এখন VC কৰিছিলোঁ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী ৰূপালাজীৰ লগত বিষয়াসকলো তাত অধিকাৰীসকল উপস্থিত আছিল বহুতখিনি নতুন স্কিম দিছে এতিয়া এনিমেল হাজবেণ্ডেৰী ভেটেৰিনেৰী ছেক্টৰত ইমানখিনি আঁচনি আছে আৰু কেন্দ্ৰীয় চৰকাৰে য'ত মানে 90% ছাবচিডি দিয়াৰ মানে তেনেধৰণৰ আঁচনি কেতবোৰ আছে গতিকে সেই আঁচনিবিলাকৰ সুযোগ আমি ল'ব লাগিব গতিকে মই প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছোঁ যে আমাৰ গভমেণ্টৰ ফালৰ পৰা যিখিনি কৰিবলগীয়া আছে আসাম গভমেণ্টৰ পৰা সেইখিনি আমি কৰি দিম তেনেকুৱা ধৰণৰ প্ৰজেক্ট প্ৰিপেয়াৰ কৰিব লাগে আৰু ইয়াৰ জনসাধাৰণক এই প্ৰজেক্টবিলাকৰ জৰিয়তে যাতে উপকৃত কৰিব পাৰি তাৰ কাৰণে চেষ্টা কৰিব লাগে এনেই পৰম্পৰাগতভাৱে ইয়াৰ বহু লোকে গাহৰি পুহিলেও কিন্তু ব্যৱসায়িক ভিত্তিত লোৱাৰ এটা মানসিকতা এটা গঢ়িবৰ কাৰণে অলপ এৱাৰনেছ বৃদ্ধি কৰিবৰ কাৰণেও কিছু কৰিবলগীয়া আছে বুলি মই অনুভৱ কৰোঁ থেংক ইউ প্ৰমোদে কওক